এষাৰি সুন্দৰ বাক্য কোনোবাই ঠিকেই কৈছিল, জীৱনত যেতিয়া মেহনত আমাৰ আদত হৈ পৰে, সফলতা তেতিয়া আমাৰ ওচৰত কিসমত হৈ আহে। হাই গাইজ, মই ৰিম্পি মটিভেশ্যন এণ্ড ফেক্ট চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ এনে 4টা পইণ্ট লৈ আহিছোঁ, যি 4টা পইণ্ট ফ'ল' কৰিলে আপুনিও জীৱনত সফলতা লাভ কৰিব পাৰিব। কিয়নো এই 4টা পইণ্ট ফ'ল' কৰিয়ে এগৰাকী যুৱতী সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ এতিয়া আমাৰ সমাজত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। সেই যুৱতীগৰাকীনো কোন, এই কথাখিনি জানিবলৈকে আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আপোনালোকে চাগে ফটোখন দেখাৰ লগে লগে চিনিয়ে পালে মই আজি কাৰ কথা ক'বলৈ ওলাইছোঁ। লাভলীনা বৰগোহাঁয়ে আজিৰ যি সফলতা অৰ্জন কৰিছে, এই সফলতাৰ আঁৰত কিন্তু 4টা মূল মন্ত্ৰ আছে। সেই 4টা মূল মন্ত্ৰ যদি আপুনিও ৰেগুলাৰলি ফ'ল' কৰিব পাৰে, তেন্তে হ'লে সফলতা আপোনাৰো ভৰিৰ ওচৰত পাবহি। প্ৰথম কথা হৈছে, লাভলীনা এগৰাকী ছোৱালী। আমাৰ সমাজত যেতিয়া দেখা যায় যে এজনী ছোৱালীয়ে যেতিয়া জন্মগ্ৰহণ কৰে, তেতিয়া কয় যে ছোৱালী হ'লতো, ল'ৰা এটা হোৱাহেঁতেন ভাল আছিলে, তো যিকোনো কামতে সহায় হ'লহেঁতেন। ছোৱালী হিচাপে জন্ম ল'লেও যে আমি ল'ৰাৰ দৰে সমানেই কাম কৰিব পাৰোঁ, আমাৰ শাৰীৰিক গঠনতেই হওক বা মানসিক দুৰ্বলতাতেই হওক, একোৱেই আমাক প্ৰাচীৰ হিচাপে যে থিয় দিব নোৱাৰিলে, তাৰেই প্ৰমাণ কৰি দেখুৱালে লাভলীনা বৰগোহাঁয়ে। লাভলীনা বৰগোহাঁয়ে ঘৰখনত মাক দেউতাক আৰু 2জনী বায়েকৰ সৈতে থকা ঘৰখনত ল'ৰা মানুহৰ যিখিনি কাম, ধান বনাবলৈ মিললৈ যোৱা, খৰি ফলা, পাচলি খেতি কৰি সাপ্তাহিক বজাৰত পাচলি বিক্ৰী কৰা, প্ৰায় সকলোখিনি কামেই কৰিছিল। ল'ৰাৰ দৰে চুলি কাটি ভাল পোৱা, ল'ৰাৰ দৰে হাফ পেণ্ট টি চাৰ্ট পিন্ধি ভাল পোৱা ছোৱালীজনী এতিয়া সকলোৱে চিনি পায়। আৰ্থিক অৱস্থা ইমান ভাল নোহোৱাৰ পিছতো লাভলীনাই গোলাঘাটৰ সেই একাপেকা ৰাস্তাৰে আৰম্ভ কৰি কমনৱেলথ গেমছ, ৱৰ্ল্ড চেম্পিয়নশ্বিপ, এইবাৰ ওমেন ৱৰ্ল্ড চেম্পিয়ন, ইণ্টাৰনেশ্যনেল বক্সিং চেম্পিয়নশ্বিপ, তাৰ লগতে টকিঅ' অলিম্পিকলৈ যোৱাৰ যি জয়ৰ যাত্ৰা অক্ষুণ্ণ ৰাখিলে, সেয়া হয়তো আপুনি মই আৰু কেইদিনমানৰ পিছত বলিউডত ৰিলিজ হোৱা লাভলীনা বৰগোহাঁইৰ নামত চিনেমাত দেখিবলৈ পাম। এজন খেলুৱৈয়ে যেতিয়া অলিম্পিকৰ কাৰণে প্ৰিপেৰেশ্যন চলায়, প্ৰেক্টিছৰ কাৰণে তেওঁক বহুত বস্তুৰেই প্ৰয়োজন হয়। আৰ্থিক অৱস্থা বেয়া হোৱাৰ পিছতো আজি লাভলীনাই সেই আৰ্থিক অৱস্থাটোক হেঙাৰ বুলি ভবা নাছিলে। ভাবিছিল তেওঁ আজি ঘৰখনত যিটো বস্তুৰ অভাৱ হৈছে, আগন্তুক দিনত যাতে ঘৰখনত সেইবিলাক সমস্যাৰ সন্মুখীন নহয়, তাৰ কাৰণে তেওঁ নিজৰ সপোন বাস্তৱত কৰিবলৈ উঠি পৰি লাগিছিল। তৃতীয়তে, লাভলীনাই আমাক এটা কথা কৈছে যে your future created by what you do today, not tomorrow. আমি প্ৰত্যেকেই ভাবোঁ যিকোনো এটা কাম যেতিয়া কৰিব ষ্টাৰ্ট কৰোঁ, কামটো কৰাৰ অলপ পিছতে ভাবোঁ হ'ব আৰু আজি যিখিনি আছে কালিলৈ কৰিম। আকৌ যেতিয়া কালিলৈ সেই একেখিনি কামেই কৰোঁ, কালিলৈ ভাবোঁ কি নেক্সট দিনা কৰিম। আকৌ নেক্সট দিনা যেতিয়া একেখিনি কাম কৰা আৰম্ভ কৰোঁ, তেতিয়া আকৌ সেইদিনাখন ভাবোঁ যে পিছৰ দিনাখন কৰিম। এনেকৈ থওঁতে যেতিয়া আমাৰ ওচৰত কামৰ এটা ডাঙৰ পাহাৰ হৈ যায়, আমি সেই কামটো কৰাই বাদ দিওঁ। হ'ব আৰু ইমানখিনি কষ্ট কৰিব নোৱাৰোঁ দেই, একেবাৰে একে কোবতে ইমানখিনি কাম কৰিলে মোৰ দেহা বেয়া হৈ যাব, এইবোৰ ভাবি পেলাই আমি কামটো নকৰোঁ বুলিয়ে ডিচাইড কৰোঁ। কিন্তু লাভলীনাই তেওঁৰ যিটো আজিৰ কাম তেওঁ আজিয়ে কৰিছিল, সেইবোৰ কালিৰ কাৰণে পিছুৱাই ৰখা নাছিল। ইমানখিনি প্ৰেক্টিছ কৰাৰ পিছতো তেওঁ ডেইলি ঘৰত যিখিনি কাম কৰিব লাগে, সেইবোৰ কামো তেওঁ নিয়াৰিকৈ কৰি গৈছিল। খেতি পথাৰত কাম কৰি ভাল পোৱা, গছপুলি ৰুই ভাল পোৱা, এই ছোৱালীজনী কিন্তু প্ৰবল আত্মবিশ্বাসী আৰু একাগ্ৰতা বহুত আছিল। এই একাগ্ৰতা থকাৰ কাৰণেই আজি লাভলীনাই কৰোণাৰ নিচিনা পেণ্ডামিক চিটুৱেশ্যনতো ফিল্ডত প্ৰেক্টিছ কৰিব যাব নোৱাৰিলেও ঘৰতে ডেইলি প্ৰেক্টিছ কৰিছিল। নিজৰ কামক ভাল পোৱা, বক্সিঙক নিজৰ জীৱনৰ লগৰী হিচাপে বাছি লোৱা লাভলীনাই যিমানেই ৰ'দ নহওক কিয়, যিমানেই বৰষুণ নহওক কিয়, যিমানেই গা বেয়া হৈ নাথাকক কিয়, নিজৰ লক্ষ্যটো কেতিয়াও পাহৰি যোৱা নাছিল।
আৰু তাৰেই প্ৰমাণ হিচাপে আজি আমি পালোঁ 69 কেজি ৱেল্টাৰ ৱেইটত জাৰ্মানৰ প্ৰতিদ্বন্দ্বী নাদিন এপেজক পৰাস্ত কৰি লাভলিনা বৰগোহাঁই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সেয়ে মই ক'ব বিচাৰোঁ যে আমাৰ গাঁৱে ভূঞে নগৰে চহৰে এনেকুৱা হয়তো আৰু বহুতো ছোৱালী প্ৰতিভা আছে যিসকলক মাথো অলপ সাহস অলপ প্ৰেৰণাৰ প্ৰয়োজন। সেই লুকাই থকা প্ৰতিভাসকলক মই ক'ব বিচাৰোঁ, এনেকৈ বহি থাকিলে তই নেপাবি একো, ৰত্ন পাবি তেতিয়া যেতিয়া নিজৰ লক্ষ্যৰ বাদে নেভাবিবি বেলেগ কাকো। একো নাপালেও বুজি পাবি কৰিব আছে বহু কাম এতিয়াও বাকী, যিমানেই কঠিন নহওক কিয় সকলো ক্ষেত্ৰতে প্ৰথমটো খোজেই অতি দৰকাৰী। লাভলিনাৰ এই অলিম্পিক জয়ৰ যাত্ৰা যাতে আৰু সুখময় হৈ উঠে, আমাৰ ভাৰতবৰ্ষৰ নামত যাতে এটা মেডেল আজুৰি আনিবলৈ সক্ষম হয়, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টোৰ শেষত এটা লাইক কৰিবলৈ নাপাহৰিব। শেষত আজি আপোনালোকলৈ আগবঢ়াই অনা অসমীয়া শব্দটো হৈছে অপত্ৰয়। অপত্ৰয় শব্দৰ অৰ্থ হৈছে অবিশ্বাস। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।